হয়, গোলাঘাটত অসমবাসীৰ বাবে এটা ভাল খবৰ, কিয়নো ৰাজ্যৰ ভিতৰত সৰ্বাধিক 9 গৰাকীকৈ লোক যি COVID-19ত পজিটিভ ধৰা পৰিছিল গোলাঘাট জিলাত, আৰু তাৰ পিছতে এতিয়া এই 9 গৰাকী লোকৰ যি প্ৰথম পৰ্যায়ৰ পৰীক্ষাত তেওঁলোকৰ সম্পূৰ্ণ নেগেটিভ ধৰা পৰিছে। এইটো এটা খুব ভাল খবৰ গোলাঘাট তথা ৰাজ্যবাসীৰ বাবে। আৰু কালি বিহুৰ দিনা এই খবৰ আহিছে, আৰু অহাৰ পিছতে এতিয়া স্বস্তি নিষ্ঠাক ত্যাগ কৰিছে গোলাঘাটৰ যি স্বাস্থ্য বিভাগ তথা গোলাঘাট জিলা প্ৰশাসনৰ আটাই। আৰু এটা কথা উল্লেখ কৰিব লাগিব যে যোৱা 30 তাৰিখে যি এইসকল লোকক তেওঁক শ্বহীদ কুশলকোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল, আৰু ভৰ্তি কৰাৰ পিছতে তেওঁলোকৰ যি COVID-19ত পজিটিভ ধৰা পৰিছিল, আৰু পজিটিভ ধৰা পৰাৰ পিছতে সমগ্ৰ ৰাজ্যতে এক আতংকৰ পৰিস্থিতি সৃষ্টি হৈছিল গোলাঘাট জিলাৰ লগতে। আৰু ইতিমধ্যে গোলাঘাটৰ আমি যি চিকিৎসক আছে, চিকিৎসকৰ সৈতে কথা পতাৰ পিছত আমি এটা কথা জানিব পাৰিছিলোঁ যে তেওঁলোকৰ যোৱাকালিৰ এই ৰিজাল্টসমূহ আহিছে, আৰু ৰিজাল্টসমূহ অহাৰ পিছত আটাইকেইগৰাকী লোকৰ যি ৰিজাল্ট সেই নেগেটিভ ধৰা পৰিছে। আৰু এইটো এটা খুব ভাল খবৰ বুলি ক'ব লাগিব। আৰু তেওঁলোকৰ সংস্পৰ্শলৈ অহা যি 50 গৰাকীকৈ লোক তেওঁলোকৰো পৰীক্ষা কৰোৱা হৈছিল, যি স্বাবসমূহ সংগ্ৰহ কৰা হৈছিল, আৰু সেই স্বাবসমূহতো সম্পূৰ্ণ নেগেটিভ ধৰা পৰিছে 50 গৰাকী লোকৰ। এইটো পূৰ্বতে আমি জনাই আহিছিলোঁ। আৰু এই প্ৰথম পৰ্যায়ৰ নেগেটিভ অহাৰ পিছত আজি পুনৰ তেওঁলোকৰ যি নমুনা সংগ্ৰহ কৰিব, নমুনা সংগ্ৰহ কৰাৰ পিছত তেওঁলোকক দ্বিতীয় পৰ্যায়ৰ যিসমূহ পৰীক্ষা নিৰীক্ষা আছে, যি দ্বিতীয় পৰ্যায়ৰ পৰীক্ষা নিৰীক্ষাসমূহ কৰা হ'ব। আৰু দ্বিতীয় পৰ্যায়ত পৰীক্ষা নিৰীক্ষা কৰাৰ পিছত যদি তেওঁলোকৰ নেগেটিভ ৰিজাল্ট আহে, তেতিয়া এটা কথা নিশ্চিত হ'ব যে গোলাঘাটবাসী তথা অসমবাসীৰ বাবে এটা ভাল খবৰ হ'ব, কিয়নো যে সম্পূৰ্ণ কৰোণামুক্ত হ'ব গোলাঘাট জিলা। কাৰণ এই 9 গৰাকী লোক আক্ৰান্ত হোৱাৰ পিছত এতিয়ালৈকে কোনো ধৰণৰ নতুন ৰোগী গোলাঘাট জিলাত আক্ৰান্ত হোৱাৰ খবৰ আহি পোৱা নাই। আৰু সেয়েহে এক আশাৰ বতৰা যিহেতুকে কঢ়িয়াই আনিছে, এই 9 গৰাকী লোকৰ সম্পূৰ্ণ নেগেটিভ ধৰা পৰিছে। আৰু লগতে আৰু এটা কথা উল্লেখ কৰিব লাগিব যে যোৱা কালিৰ পৰা যি দ্বিতীয় পৰ্যায়ৰ যি লকডাউন, সেই লকডাউন গোলাঘাট জিলাৰ যি সৰ্বসাধাৰণ ৰাইজ আছে, সৰ্বসাধাৰণ ৰাইজে অত্যাধিক হাৰত পালন কৰা পৰিলক্ষিত হৈছে। 2-এজন যি অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰাৰ ক্ষেত্ৰত ওলাই আহিছে যদিও সৰহভাগ লোক এতিয়াও লকডাউন মানি বিহুৰ বতৰতো ঘৰতে আছে। আৰু এইটো গোলাঘাট জিলা প্ৰশাসনৰ বা আৰক্ষী প্ৰশাসনৰ এক কঠোৰ নিৰ্দেশ বা এক উচিত ব্যৱস্থা গ্ৰহণৰ ফলতে এই গোলাঘাট জিলাত এতিয়া সম্পূৰ্ণৰূপে লকডাউন মানি চলা পৰিলক্ষিত হৈছে। আৰু মই পুনৰ জনাইছোঁ যে গোলাঘাট জিলা তথা অসমবাসীৰ বাবে এটা ভাল খবৰ যে যিহেতুকে যি COVID-19ত 9 গৰাকী লোক পজিটিভ ধৰাৰ পৰা পিছত ইতিমধ্যে এই 9 গৰাকী লোকৰ প্ৰথম পৰ্যায়ৰ যি পৰীক্ষা, সেই পৰীক্ষাত এতিয়া নেগেটিভ ধৰা পৰিছে।